হেল্ল' ফ্ৰেণ্ড, ভালনে? আপোনালোকক আশা কৰোঁ সকলোৱে ভালে আছে। মই চাৰা বৰুৱা মৰিন এটা ইউটিউব ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ থাম্বনেইলটো দেখি গম পাইছে চাগে, হাঁহৰ মাংসৰ লগত মই বনাম আজি তিল দি কেনেকৈ বনোৱা হয় সকলোবিলাক দেখাম ভিডিঅ'টি জৰিয়তে। আৰু যদি ভাল লাগে মোৰ ভিডিঅ'টি লাইক আৰু কমেণ্ট এটা কৰিব, পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব। প্ৰথমতে মই তেল দি লৈছোঁ, তাৰপিছত অলপ পিছতে মই আলুটো ফ্ৰাই কৰি ল'ম। যিহেতু বগা হৈ থাকিলে আলুটো ভালো নালাগে, সেই গতিকে তেলত মই আলুটো অলপ ফ্ৰাই কৰি লৈছোঁ। ভিডিঅ'টি চাবচোন শেষলৈকে, যদি ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব এটা কৰিব।